গাইজ মই এতিয়া অৰুণাচলত তেজুত আছোঁ আৰু তেজুৰ যোনটো আমাৰ এয়াৰপৰ্ট আছে সেই এয়াৰপৰ্টৰ পৰা মই ফ্লাইটত উঠিম ফ্লাইটেৰে মই গুৱাহাটী যাম তো ফাইনেলি মই তেজু আহি পালোঁ আৰু তেজু এয়াৰপৰ্টটোৰ নিচে কাষতে আছোঁ হা মোৰ ছাইডতেই তেজু আছে আপোনালোকে দেখিব পাৰিব চ' এয়া হ'ল তেজু ফ্লাইট যোনটো আমাৰ তেজু এয়াৰপৰ্টৰ এৰিয়া বাউণ্ডেৰীটো সেইটো পাৰে আচলতে এয়াৰপৰ্ট আৰু ভিউ চাওক গাইজ আপোনালোকে যদি কেমেৰাত যদি আহিছে দেখিব পাৰিব একচুৱেলি আমাৰ ইয়াত পাহাৰ আছে চাব পাৰিছে অৰুণাচলৰ যোনটো ভিউ এতিয়া আগষ্ট ছেপ্টেম্বৰ মাহ সেইটো কাৰণে অকণমান গৰম লাগি আছে তথাপিও চাব পাৰিছে ভিউ আৰু ইয়াত ট্ৰানজিট কেম্প তেজু লিখা আছে চ' গাইজ তেজুটো একচুৱেলি কি হয় আমাৰ তেজু এয়াৰপৰ্টটো আমাৰ এয়াৰপৰ্টটো তেজু টাউন পোৱাৰ আগতেই ঠিক আছে আৰু মই বেচিকেলি মোৰ ফ্লাইটটো আছে 1:30 বজাত মই এতিয়া আহি পাইছোঁ 10:30 বজাত ঠিক আছে বহুতখিনি সময় ৰেষ্ট ল'ব লাগিব জিৰণি ল'ব লাগিব চাওঁ কি হয় আৰু শুনামতে এয়াৰপৰ্টটো ইমান ডাঙৰ নহয় সৰু এয়াৰপৰ্ট বহিবলৈ ইমানো জেগা নাই তথাপিও চাওঁ কি কৰা যায় তো গেট পামেই আৰু তো মেইন ৰোডৰ পৰা ইমান দূৰ নহয় তেজু এয়াৰপৰ্ট আৰু আমাৰ টাউনটো পোৱাৰ আগতেই সন্মুখতেই গেট আছে আমাৰ ইয়াত আপোনালোকে চাব যে সেইটো গেট চাগে আপোনালোকে যদি দেখিব পাৰিছে তো এতিয়া আপোনালোকে চাব তেজুৰ একচুৱেলি ভিউ খুব ধুনীয়া জেগা বাট এতিয়া গৰম যিহেতু আমি আগষ্ট মাহত এতিয়া ছেপ্টেম্বৰ মাহত আছোঁ গৰম আছে এণ্ড দেন আপুনি এটা ভিউ চাব হা এয়া আপোনালোকে চাব পাৰিছে সেইফালে সেইটো ছাইড কিন্তু আপোনাৰ পাহাৰ ঠিক আছে আৰু পাহাৰৰ ঠিক তলত কিন্তু এয়াৰপৰ্টটো বেছি ডাঙৰ এয়াৰপৰ্ট নহয় মোৰ ফ্লাইট আছে 1:30 বজাত কিন্তু এতিয়া আহি পাইছোঁ 10টা বহুতখিনি সময় ইয়াত ৰ'ব লাগিব চাওঁ কি কৰা যায় বেচিকেলি মই শুনামতে এয়াৰপৰ্টটো ইমান ডাঙৰ নহয় বহিবলৈ জেগা ইমান নাই চাওঁ এতিয়া মেনেজ কৰিব পাৰোঁ নে ক'ত থাকিব পাৰোঁ এয়া অৰুণাচল তেজু অ'কে তো আপোনাৰ তেজু টাউন পোৱাৰ আগতেই এয়াৰপৰ্টটো তেজু টাউন পোৱাৰ আগতে আপুনি যদি দুলীয়াজান বা ডিব্ৰুগড় ছাইডৰ পৰা আহে এয়াৰপৰ্টটো প্ৰথম পাব ঠিক আছে এয়াৰপৰ্টটো প্ৰথম পাব তাৰপিছত আপোনালোকে তেজু ফাইনেলি এয়াৰপৰ্টৰ ভিতৰত প্ৰৱেশ কৰিছোঁ এয়াৰপৰ্টটো বহুতেই সৰু কাৰণ বৰ্ডিং পাছ লোৱা বা চিকিউৰিটি চেকিঙৰ হোৱাৰ আগতে বাহিৰত বহিবলৈ জেগা আছে খুব কম জেগা সময় হোৱাৰ লগে লগে আপোনাৰ ভিতৰত সোমাবলৈ ক'ব বৰ্ডিং পাছটো লোৱাৰ কাৰণে আৰু বৰ্ডিং পাছটো যে তো আপোনালোকে চাব পাৰিব যে বৰ্ডিং পাছটো কিন্তু হাতেৰে লিখি দিয়ে বেচিকেলি আমাৰ যিটো তেজু এয়াৰপৰ্ট এইটো পাব্লিকৰ কাৰণে বনোৱা নাছিলে প্ৰথমে এয়াৰফ'ৰ্চৰ কাৰণে পিছতহে কমাৰ্চিয়েল ইউজ কৰি কৰাৰ ব্যৱস্থা কৰিছে পিছত ঠিক আছে প্ৰথমে আপোনাৰ এয়াৰপৰ্টটো এয়াৰফ'ৰ্চৰ কাৰণেহে বনাইছে ফাইনেলি আমি এতিয়া এয়াৰপ্লেনটো আহিলে আমাৰ যিটো আমাৰ এয়াৰলাইন আছিলে flybig সেইটো আহিলে আমি এতিয়া অকণমান এয়াৰপৰ্টৰ পৰা খোজকাঢ়ি যোনটো এয়াৰলাইন আছে তালৈকে খোজকাঢ়ি যাব লাগিব আপোনালোকে দেখিব পাৰিছে চাওক flybig বেচিকেলি এইটো আমাৰ মিজোৰামৰ পৰা আহিছে ঠিক আছে মিজোৰামৰ পৰা ডাইৰেক্ট তেজু আৰু তেজুৰ পৰা ডাইৰেক্টলি গুৱাহাটী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্ট ঠিক আছে আপোনালোকে এতিয়া চাব পাৰিছে যে flybig যোনটো এয়াৰলাইন তাৰ ভিতৰত প্ৰৱেশ কৰিছোঁ ইণ্টেৰিয়ৰটো এনেকুৱা ধৰণৰ তো আপোনালোকে দেখিব পাৰিছে ভালদৰে তো এনেকুৱা ধৰণৰ তো ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰি দিব আপোনালোকে আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব তো আপোনালোকে চাবই পাৰিছে এয়াৰলাইনটো ষ্টাৰ্ট গ'ল আৰু লাহেকৈ ওপৰত গৈছে তো খুবেই ভাল লাগিছে আৰু আপোনালোকক এটা কথা ক'বলৈ বিচাৰিছোঁ যে যোনটো তেজু এয়াৰপৰ্টৰ পৰা আপোনালোকৰ ফ্লাইট খুব সস্তীয়া হয় খুব কম টকাত আপোনালোকে গুৱাহাটী যাব পাৰিব ধৰি লওক আপুনি বাছত যাওঁতে যিমানখিনি টকা প্ৰয়োজন আপোনালোকে ফ্লাইটতে সেই টকাৰে আপোনালোকে যাব পাৰিব ঠিক আছে তো এয়া আছিল তেজু টু গুৱাহাটী ফ্লাইটৰ যোনটো আমাৰ যাত্ৰা ঠিক আছে ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু শ্বেয়াৰ কৰিব ঠিক আছে আৰু আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিব